গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। বহুত দিনৰ মূৰত আকৌ ইউটিউবলৈ ঘূৰি আহিছোঁ। এয়া মানে আজি প্ৰথমটো ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ। অকণমানি ভিডিঅ' এটা দেখিছেনে? ৰাতিপুৱাই ভিডিঅ' অকণমান আৰম্ভ কৰি দিছোঁ। এয়া আজি ৰাতি ইমান বেছি বৰষুণ হ'ল, আমাৰ ঘৰত পূৰা বানপানী হৈ গ'ল। দেখিছেনে? মানে কি ক'ব আৰু, সৰুকৈ বৰষুণ দিলে নহয় বাৰু, কিন্তু বহুত বেছি ডাঙৰকৈ বৰষুণ দিলে যে এয়া মানে বহুত ডাঙৰকৈ চোতালখন বুৰিয়ে গ'ল, বানপানী হৈ গ'ল। গুড আফটাৰনুন এয়া বন্ধু এতিয়া বান্ধৱীসকল। আছে দুপৰীয়া, অকণমান চাহ খাই লৈ ভতিজাটোৰ লগত অকণমান ধেমালি কৰি আছোঁ। তই ভাজু কি এইফালে কৰিছ বাৰু? মোতকৈ গুলি মাৰিলি নে? ডাঙৰ জা এজনীও আছে বাৰু। অকণমান দেখিছা বন্ধু দুপৰীয়া বহি বান্ধৱীসকল, সেয়া আইনে ইমান আড্ডা উৎপাত মৰাত কৰি পূৰা আছে। ইয়াক ভাল ল'ৰা বুলি ব্যস্ত নক'ব দেই। দেই। দেখিছেনে পোৱালি কেনেকৈ কি উৎপাত কৰি এজনী? আছে? একদম পূৰা দিম আকৌ। উৎপাত কি মানে এজনী? তাৰ। কি শুনিব তাৰ কথা, অকণমান শান্তিকৈ বহিব নিদিয়ে। দেখিছেনে? মানে 5 মিনিটো মানে বম্বিখুৱে উৎপাত ভালকৈ নাই বহি কৰা নাথাকে দেই। আৰু কি ক'ব বম্বিখুৱে এতিয়া আপোনালোকক। ফেনৰ হাৱা লৈ বহি আছে। নহয়, মিছা কথা কৈছে, কথা পাতি আছে। বাই দুপৰীয়া এয়া বহি কথা লেকচাৰ মাৰি আছোঁ দেই ৰাইজসকল। এইফালে আহিলোঁ বাইদেউ এজনী ঘৰলৈ। বাইদেউ মানে এক্সিডেণ্ট হ'ল, আজি কেইবাদিনো হ'ল। মই আহিমকৈ সময় উলিয়াব পৰা নাই। আজিহে মানে আহিছোঁ দেই, মাত এষাৰ দিবলৈ বুলি। মানে কেহানিবাৰ পৰা আহিম বুলি ভাবি আছোঁ, কিন্তু আহিবলৈ সুবিধা নাপালোঁ। বহুত বেয়াকৈ এক্সিডেণ্ট হ'ল চাওকচোন। মানে এয়া মুখতো দুখ পাইছে, হাততো দুখ পাইছে। এয়া দেখিছেনে? আঁঠুটোত অলপ বেছি বেয়াকৈ দুখ পাইছে, আৰু চকুটোতো মানে বহুত বেছি দুখ পাইছে। সেয়া মাত এষাৰ দিবলৈ বুলি আহিলোঁ আৰু।